হাই, কি খবৰ ভালনে? আকৌ বহুত দিনৰ মূৰত আহিলোঁ। এই ৰাস্তাটো ইমান গাড়ী চাড়ী গৈ থাকে নহয়। বহুত দিনৰ পিছত আহিলোঁ আজি আকৌ এটা ভিডিঅ' কৰোঁ বুলি। মানে ভিডিঅ'বিলাক থাকে কিন্তু কৰিবলৈহে নহয় সময়টো। আজি ইয়াতে ভাবিছোঁ চানমাৰী কলনীত বাৰু মই থাকোঁ, কিন্তু চানমাৰী ফিল্ডত ফেষ্টিভেল হৈছে, নৰ্থ ইষ্ট কালচাৰেল ফেষ্টিভেল, তালৈ যাম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু মোৰ ৰুমমেটৰ কালি বাৰ্থডে আছিলে, মানে আজি বাৰ্থডে, কিন্তু কালি ৰাতি 12টা বজাতে কেক কাটিলোঁ। সেয়াও ভিডিঅ' কৰি থোৱা আছে, সেয়াও দেখাম। আৰু ফেষ্টিভেলত যাম যিহেতু আপোনালোককো দেখুৱাওঁ কি কি ওলাইছে। কিন্তু তাতে মই শুনিছোঁ বাকীখিনি গৈছিলে ৰুমৰ, বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, কিন্তু মই আজি কাপোৰ নাচাওঁ, চালে ল লাগিব যে, সেইকাৰণে নাচাওঁ। এনেই আৰু বাহিৰে মানে ওপৰে দেখুৱাম আৰু মই যাম, চাই আহিম আৰু আপোনালোককো দেখুৱাম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। এইখন হৈছে নৰ্থ ইষ্ট কালচাৰেল ফেষ্টিভেল। তাতে সোমাই ইমান ধুনীয়া ধুনীয়া বস্তু, চব বস্তু একদম চকুত লাগি গৈছে। এইফালে আপোনাৰ চব এইবোৰ মণিহাৰী বস্তুবিলাক, চেইন, কাণফুলি এইবিলাক। তাৰপিছত এইফালে আছে ৰাজস্থানী বেগবিলাক, এইবোৰ শ্বল, গৰম কাপোৰবিলাক মানে। এইফালে আছে আপোনাৰ চোফা আছিলে, এইফালে এইবোৰ পেইণ্টিংবিলাক, আৰু আপোনাৰ চোফা ছেটো আছিলে, কাৰ্পেট আছিলে, বস্তা আছিলে, এইবোৰ কুৰ্তা, মেখেলা চাদৰ, মানে চব বস্তুৱে চকুত লগা। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু ভিডিঅ'টো কৰিছোঁ হয়, কিন্তু দিওঁতে কেইদিনমান দেৰি হ'ব পাৰে। আৰু এফালে ওলাইছে এইবোৰ চাফ চিকুণ কৰা বস্তুবোৰ, আৰু এজন দাদাই দেখুৱাই আছে এনেকৈ পানীখিনি সেইফালে এনেকৈ হেৰি কৰিছে আৰু চেপি দিছে, গোটেই পানীখিনি ওলাই গৈছে আৰু পানীবিলাক শুহি লৈছে, দেখুৱাই আছে এডাল। আৰু এইবোৰ কাপোৰ, বৰ ধুনীয়া ধুনীয়া কাপোৰবিলাক ওলাইছে। ট্ৰেডিশ্যনেল কাপোৰবিলাক বেছি ধুনীয়া ওলাইছে, সেইবিলাক খালি উলিয়াই থোৱা নাই, কিন্তু সেইবিলাক বেছি ধুনীয়া ধুনীয়া উলিয়াইছে। আৰু এইফালে আছে আচাৰ, এইবিলাক জেন্ছৰ জেকেট, এই বস্তুখিনি তাম নে পিতল নে কিহৰ মই ধৰিব পৰা নাই, নে মেটেলৰ, কিন্তু বৰ ধুনীয়া ধুনীয়া আছিলে। আৰু এইফালে মূৰ্তি ওলাইছে, অকল মূৰ্তি নহয় আৰু কিবা কিবি আছিলে। এই হৰিণা পেইণ্টিংখন দেখাবলৈ মই চাইছিলোঁ, কিন্তু ওচৰৰ পৰা দেখিলে যিটো লাগে ফটোত ইমান ধৰিব পৰা নাই, মানে ভিডিঅ'ত। এইটো ওচৰৰ পৰা কিবা গৈ থকা নিচিনা লাগে বেকা বেকিকৈ চালে, সেইটো বৰ ধুনীয়া লাগিছিল, কিন্তু মই সেইটো উঠাব নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো অলপ কৰি দেখুৱালোঁ। আৰু এইফালে প্ৰগ্ৰেম হৈ আছে। এয়া হৈছে আমাৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। আৰু প্ৰগ্ৰেমত গান গাই আছে, এইফালে মানুহ ভিৰ হৈ আছে পুৰা। প্ৰগ্ৰেম চাবলৈ যাব নোৱাৰি, মানুহ বহুত বেছি, আৰু যিফালে খালী সেইফালৰ পৰা দেখি নাপায়। এয়া অলপ অলপ দেখিছে। এইখন ভাল লাগে মোৰ, এনেকুৱা লগাখন। একো নাই। এইবিলাক হৈছে বাঁহেৰে বনোৱা একোটা বস্তু, বৰ ধুনীয়া। এইখিনি হৈছে বেতৰ চোফা, এইখিনি চাওকচোন কি ধুনীয়া। এটা চব বস্তুৱে ওলাইছে, মানে এইবিলাক বেতৰ বেগবিলাক, বাঁহ বেতৰ। মোৰ চোফা ছেটটো বৰ ভাল লাগিছে, বেতৰ এনেও ভাল লাগে বেতৰ। আৰু এইবোৰ কাঠৰ,
আৰু এইবিলাক হেতা চেতা কেৰাহী মানে আপোনাৰ ডিনাৰ ছেটবিলাক উলিয়াইছে। কাপ প্লেট আছে। ও মাই গড, কফি কাপ কি ধুনীয়া ধুনীয়া আছে যে। পাকঘৰৰ সামগ্ৰী মানে এইখিনি গোটেইখিনি। এইবিলাক হৈছে মণিহাৰী আৰু এই ওপৰৰখিনি আকৌ নামটো বেছি, কিন্তু তলত থকাখিনি গোটেইখিনি এইবিলাক চব 150 টকাত দিছে। এয়া গণেশৰ মূৰ্তি, এইটো বগলী, তলত গড় আছে আৰু এইবিলাক একোটা প্ৰতিমূৰ্তি ৰাখিছে। চব মানুহে তাতে চেলফি মাৰি আছে। এয়া হৈছে এশিঙীয়া গড়। ভোলে বাবা। তাৰপৰা আমি ওলাই আহিলোঁ। ওলাই পেলাই বাৰ্থডে গাৰ্লে আজি তাই যিহেতু বাৰ্থডে হয় কাৰণে তাই হোষ্টেলৰ ছোৱালীখিনিৰ কাৰণে মিঠাই লৈছে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু শেষত মই কালি বাৰ্থডেৰ ভিডিঅ' অকণমান লগাই দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। হেপী বাৰ্থডে টু ইউ। টুলখন লৈ নানিলি কোনেও? ফোন ৰাখ এতিয়া। ফোন ইম্পৰ্টেণ্ট নহয়। কাটকো বহি বহি কেক কাট। Happy birthday to you. Happy birthday to you. Happy birthday dear Nisa. Happy birthday to. Oi, ebu hisan nokodi. Ebu hisan nokodi. Ebu hisan nokodi. Oh, ebu nokodi. Wes khabole de honge. Wes nokodi khabole de honge. Important matter. Khabole. Khabole. খাবলে কিছু কিছু ভালকে কাট আৰু যাওঁগে আউকে খাব দে তেতিয়া মই ভয় কৰি দিব লাগে। তুমি কেক আনিছিলা? তুমিও লগত গৈছিলা? আমি আনিছো এখন কাটি দিও খাবলে এখন খালি ঐ এবেলা নিচা এবেলা চকলেট খাবি এই নাহানো কথা কেজনী ছোৱালী আছো টোটেল কিমান ছোৱালী 14 জন ন?